হাই এভৰিৱান, আমি এতিয়া এফালে যাবলৈ ওলাই আহিছোঁ। ক'ত যাম বাৰু দেখাই থাকিম। ৰাতিপুৱাই 7:30মানতে ওলাই আহিছোঁ আমি সকলোৱে। এইকেইটা লুকাই দিছে, চব মোৰকেইটা লুকুৱাই দিছে। মই ৰবা বেক কেমেৰা কৰি দেখাইছোঁ। এইকেইটা লুকাইছে চব। এটা এইটো লুকাইছে, নোলায় ভিডিঅ'ত ওলায়। ইয়াত আমি তেল ভৰাবলৈ ৰখি আছোঁ। তেল ভৰাই লৈছে আৰু ক'ত যাম দেখাই থাকিম দেই। আমি গৈ আছোঁ আৰু এয়া মা উঠিলে আধা বাটতে। এয়া আইতাকে সিহঁতক দি আছে বস্তু। এয়া ভৰাই দিছে মাজা, চিপছ, চকলেট, মৰ্টন এইবোৰ সোমোৱাই ইহঁতক দি আছে এটা এটাকৈ। সিহঁতি খোৱাত ব্যস্ত। এয়া এয়া আমি পাই গ'লোহি আৰু এয়া চাওক আমি ক'লৈ আহিছিলোঁ আৰু কিয় আহিছিলোঁ তাত। এয়া আপোনালোকে নিশ্চয় এতিয়া গম পাইছে। আমি নাজিয়া অগ্নিনাভ মন্দিৰলৈ আহিছিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিমকৈ। অনলাইনতে সেৱা কৰোঁ। এতিয়া এই আশা পূৰণ হ'ল আজি। বহুত ভক্ত হৈছে আৰু চিপচিপকৈ বৰষুণো দি আছে। আমাৰ দেউতাৰে ওচৰৰ এই বৌ এজনী পালোঁ। বৌ মাকৰ ঘৰ নাজিয়াতে হয়। বৌজনীক লগ পালোঁ। চাকি দিবলৈ ৰখি আছিলোঁ, মানে ইমানেই ভিৰ চাকি দিবলৈও সুবিধাকৈ পৰা নাই, সেইকাৰণে ৰখি আছোঁ। আৰু আমাৰ এওঁ গৈছে শৰাই বস্তু দিবলৈ। নাম লিখাব লাগে শৰাই বস্তুৰ কাৰণে। এয়া সকলোৱে চাকি জ্বলাই আছে। আমাৰ মায়েও চাকি জ্বলাই আছে। মিঠাতেলৰ চাকি জ্বলাই, যিবোৰে নাজানে সেইবোৰে আগতীয়াকৈ মানে মিঠাতেলৰ চাকি জ্বলাই দিয়ে, কিন্তু আচলতে ঘিউ চাকি জ্বলাবলৈহে দিয়ে। আমাৰ মিঠাতেলৰ চাকিয়ে নিছিলোঁ, কিন্তু শৰাই বস্তু দিবলৈ যাওঁতে ঘিউ চাকি ঘিউ সেইবোৰ মানে দি পঠাইছে। কিন্তু আচলতে ঘিউ চাকি জ্বলালেহে বোলে ভাল। সেইকাৰণে ঘিউ চাকিয়ে আমি জ্বলালোঁ। আমাৰ মায়ে মানে নাজানে, সেইকাৰণে মিঠাতেলৰ চাকিয়ে জ্বলাই থৈ দিলে।
চাহটো ভাল নহয় মোক গাখীৰ ঢালিছে ইয়াত বৰ চিষ্টেমত দিয়া আছে গাখীৰ এনেকৈ বাহিৰৰ পৰা এনেকৈ ঢালিব লাগে পাইপ দি দিছে আৰু পাইপে গৈ পিনি লিংকত পৰেগৈ মানে ভিতৰলৈ যাবলৈ নগ'লেও হয় যাব নিদিয়ে বাৰু দেখিছেনে বাৰু এই মানুহজন যে লাইভত আহি আছে তেওঁ হৈছে হেমন্ত নাথ যি কাৰ্বি আংলঙৰ পৰা পদযাত্ৰা কৰি পিনি নাজিৰা অগ্নিনাভ মন্দিৰলৈ গৈ আহিছিল এওঁ লাইভত আহি আছে সকলোবোৰ তেওঁ দেখাই আছে ভক্তবোৰৰ লগতো চিনাকি হৈছে আৰু আমি এতিয়া আহিলোঁ আহি ইয়াত ধাবাত সোমাইছোঁ পেট পূজাৰ কাৰণে এয়া খাব লৈছোঁ ভোকত থাকিব পৰা নাই ৰাতিপুৱা একো খাই যোৱা নাই অকল চাহ খাই গৈছিলোঁ আঢ়ৈয়া 3টা মানেই বাজিলে এতিয়া এয়া খাব লৈছোঁ এতিয়া আমি খাই বৈ আজৰি হৈ মাক ঘৰত নমাই থৈ ঘৰতে মুখ হাত ধুই অলপ ফ্ৰেছ হৈ কাপোৰ সলাই এয়া প্ৰিন্সি টোপনি ৰাতিপুৱা সোনকালে উঠি গৈছিলে এয়া ৰেচি লৈছে টোপনিয়াই মই হাঁহিত থাকিব পৰা নাই হাঁহি হাঁহি মানে পেট বিষাই গৈছিল টোপনিয়াই পিছত ৰাতিপুৱাই যোৱা যে অৱস্থা ঘূৰি অহালৈ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে